বৰদিনৰ পিছদিনাখনৰ পৰা বহুত কুঁৱলী 9টা বজাতো ইমান কুঁৱলী দেওবাৰে ৰাতিপুৱা হাজবেণ্ডে নিজেই কিবা এটা বনাই খাই ললে ঠাণ্ডাৰ কাৰণে গাত কম্বলখন দিছিলো কিন্তু সি নিজে আঁতৰাই ললে বেটাক কোচত লৈ ৰাতিপুৱা ময়ো অকমান ওটছ খাই ললো বেটা শুই যোৱাৰ লগে লগে ঘৰৰ সকলোবোৰ কাম কৰি মই আজৰি হৈ লোৱাৰ লগে লগে আহি ওলাল আমাৰ ওচৰলৈ এজনী মাহীয়ে মই ভাবিলো এই চেগতে গাটো ধুয়েই লওঁ গাটো ধুবলৈ গামোচাখন হাতত তুলি লওঁতে দেখা পালো কিবা এটা তাই আনিছে মিঠাইটো বোলা মই তাইক ইমান বেয়াকৈ কৈ থাকো তথাপিও তাই মোৰ কাৰণে মিঠাই আনিলে আবেগতে এটা মিঠাই মুখত ভৰাই ললো কিন্তু তাই কলে যে সব তোৰ কাৰণে নাই সব নাখাবি তাৰ পিছত মই ধুনীয়াকৈ গাটো ধুই ললো আৰু এগালমান কাপোৰ ধুই মেলিবলৈ জগা নোহোৱাৰ কাৰণে য'তে ত'তে যেনেকে তেনেকে কাপোৰখিনি মই মেলি দিলো বেটা মাহীকৰ লগত ক'ত আছিলে নাজানো মই বিচাৰি বিচাৰি গম পালো যে এইকণতে বহি আছে বেটাকো গাটো ধুৱাই ললো আৰু বেছি হাঁহি থকাৰ কাৰণে তাইক কলো যা কাপোৰ কেইটা ধুই দে নাটক দেখুৱাই হলেও কিন্তু বেটাৰ কাপোৰ কেইটা তাই ধুই দিলে এনেতে আকৌ 1টামান বজাত আহি ওলাল আকৌ এজনী মাহী বহুতে আকৌ এই দুইজনীক এজনী বুলিয়েই ভাবে শকতজনী ডাঙৰ মাহীয়েক আৰু এইজনী তাইৰ তলৰ এই পিছে মোৰ ৰুমত ছেকেণ্ড টাইম আহিছে বেবী হোৱাৰ পিছত আকৌ ফাৰ্ষ্ট টাইম আহিছে এইজনীক একো দেখিছে নে নাই তাই আকৌ চুলি কটাত বহিছে প্ৰায় 3টামান বজাত মই বনালো পনীৰৰ তৰকাৰী এখন পিছে চালাডখন কাটিব দিলো এই আকৌ চুলি কাটি হৈ গল বাইদেউজনীয়ে বোলে লেয়াৰ কাট ললে ভাল লাগিব বুলি কৈ লেয়াৰ কাট দি দিলে ভাত পানী খাই তাই ওলাই দিলে ঘৰলৈ বুলি সৰুজনী থাকি গল আৰু বাদাম খিনি তাই পৰি পেলালে পুৰা বাদামকে খালো আৰু মোৰ গোটেই মাথাটো বিষায়ো গল সন্ধিয়া হাজবেণ্ডৰ পৰা কিটকিটটো পাই ভালেই লাগি গল